হাই মই মুসাব্বিৰ আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আমাৰ অসমৰ চিত্ৰ জগতৰ ক্ষেত্ৰৰ এক উচ্চতৰ স্থান লাভ কৰা এজন বিশেষ ব্যক্তিৰ কথা যাৰ নাম হৈছে জুবিন গাৰ্গ হয় জুবিন গাৰ্গ অনলি আমাৰ অসমৰ গৌৰৱ নহয় ই হৈছে আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ চিত্ৰ জগতৰ এক গৌৰৱান্বিত ব্যক্তি যাৰ জৰিয়তে ভাৰতৰ বিভিন্ন হিন্দী সিনেমা বেঙ্গলী সিনেমা অসমীয়া সিনেমাত তাৰ গীতবোৰ গোৱা হয় তো সেই জুবিন গাৰ্গৰ বিষয়ে আমি আলোচনা কৰিম আজিৰ এই জুবিন গাৰ্গ 20 বছৰ আগত কেনেকুৱা জুবিন গাৰ্গ আছিল আজি জুবিন গাৰ্গটো তেখেতৰ এই চিত্ৰ জগতৰ জীৱনটো কেনেকৈ আৰম্ভ কৰিছিল বলক সেই গোটেই প্ৰশ্ন আজিৰ এই ভিডিঅ'তে মানে আলোচনা কৰিম আমাৰ জুবিন গাৰ্গৰ জন্ম হৈছিল 18 নৱেম্বৰ 1972 চনৰ তুৰা নামৰ এটা প্লেচ যেটো নেকি মেঘালয়ত অৱস্থিত বৰ্তমান আৰু জুবিন গাৰ্গৰ পিতৃৰ নাম আছিল মোহিনী এম ঠাকুৰ যি নেকি কৰ্মসূত্ৰে এজন ৰেজিষ্ট্ৰেট আছিল ইয়াৰ উপৰিও তেখেতে বিভিন্ন ধৰণৰ কবিতা গল্প লিখি বহুতো ভাল পাইছিল জুবিন গাৰ্গৰ মাতৃৰ নাম আছিল স্বৰ্গীয় ইলি বৰঠাকুৰ যি দক্ষ নৃত্য শিল্পী আনকি অভিনেতা আছিল আৰু জুবিন গাৰ্গৰ প্ৰথম প্ৰাথমিক শিক্ষা গুৰু বুলি ক'লে তেখেতৰ মাকে বুজোৱা হয় কাৰণ তেখেতৰ মা যেহেতু দক্ষ নৃত্য শিল্পী আছিল কণ্ঠশিল্পী আছিল হে জুবিন গাৰ্গৰ প্ৰথম গানটো তেখেতৰ মাকৰ পৰা শিকিছিল পিছত বসতি স্থাপনৰ কাৰণে তেখেতৰ শিৱসাগৰ জিলাৰ জাজুৰী নামৰ ঠাইত যাব লগা হৈছিল এই আছিল জুবিন গাৰ্গৰ জন্মগত পৰিচয় এতিয়া আমি বলক আলোচনা কৰো জুবিন গাৰ্গৰ শিক্ষা জীৱনৰ বিষয়ে তো জুবিন গাৰ্গৰ শিক্ষা জীৱন আৰম্ভ বুলি ক'লে তেখেতৰ প্ৰথম গুৰু আছিল তেখেতৰ মা কাৰণ জুবিন গাৰ্গে আজি চিত্ৰ জগতৰ এক উচ্চতৰ স্থানত লাভ কৰিছে ইয়াৰ মূল কাৰণ হ'ল তেখেতৰ মাক কাৰণ তেখেতৰ মাক যেহেতু এজন দক্ষ কণ্ঠশিল্পী আছিল সেইকাৰণে প্ৰথম গানটো জুবিন গাৰ্গে তেখেতৰ মাৰ পৰা শিকিছিল ইয়াৰ উপৰিও জুবিন গাৰ্গে তবলা শিক্ষা আৰম্ভ কৰে তেখেতৰ গুৰু ৰবীন বেনাৰ্জীৰ পৰা আৰু পিছত মেট্ৰিক পাছ কৰে তমলপুৰ নামৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এয়া আছিল জুবিন গাৰ্গৰ শিক্ষা জীৱন কিন্তু জুবিন গাৰ্গে পিছত বিজ্ঞান বিভাগ লৈ স্নাতক ডিগ্ৰী ল'ব গৈছিল বাট তেখেতৰ এই চিত্ৰ জগতক সময় দিয়াৰ বাবে তেখেতৰ এই স্নাতক ডিগ্ৰী আধৰুৱাই হৈ ৰৈ গ'ল তেখেতে কোনো ধৰণৰ স্নাতক ডিগ্ৰী লোৱা নাছিল তো এয়াই আছিল জুবিন গাৰ্গৰ শিক্ষা জীৱন যি আজিকালি যিসকল ব্যক্তিয়ে ভাবে যে শিক্ষা নোহোৱাকৈ একো নহয় তেখেতৰ কাৰণে এই মেছেজটো বহুত গুৰুত্বপূৰ্ণ কাৰণ চাওক জুবিন গাৰ্গে যেনেকুৱা তেখেতৰ টেলেণ্ট দি আজি এখন সমাজ তথা ভাৰতত এখন প্ৰতিষ্ঠিত ডাঙৰ ব্যক্তি হ'ব পাৰিছে ঠিক আপুনি হ'ব পাৰিব আপোনাৰ সেই টেলেণ্ট দি তো বলক আমাৰ গানৰ ৰজা জুবিন গাৰ্গৰ কণ্ঠশিল্পীৰ বিষয়ে আমি অলপ আলোচনা কণ্ঠশিল্পী তেখেতৰ জীৱনৰ একমাত্ৰ বৰ্ষা হৈ পৰিছিল 1952 চনত 1952 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত হোৱা এখন অনুষ্ঠানত এটা গীত গাইছিল জুবিন গাৰ্গে সেই গীতত জুবিন গাৰ্গে লাভ কৰিছিল স্বৰ্ণ বঁটা আৰু তাৰ পৰাই তেখেতৰ জীৱন আৰম্ভ হৈছিল চিত্ৰ জগতৰ প্ৰতি এক উচ্চ লেভেলৰ পৰ্যায় কাৰণ তেখেতৰ আৰু পিছফালে চাব লগা নাছিল সেইটো বছৰতে তেখেতে আন এটা গীত মুক্তি কৰে সেই গীতটোৰ নাম হৈছে অনামিকা অনামিকা গীতটোৰ জৰিয়তে অসমৰ জনসাধাৰণৰ মাজত বিপুল পৰিমাণৰ জনপ্ৰিয় হৈ পৰে যাৰ ফলত নেকি জুবিন গাৰ্গৰ জীৱনটো অনলি মাত্ৰ আগুৱাই গৈ আছিল আৰু পিছফালে চাব লগা নাছিল জুবিন গাৰ্গে নিজে হাতে লিখা তুমি মোৰ মাথো মোৰ কাহিনীৰ যোগেদি তেখেতে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে এই কাহিনীটোৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লেভেলত তেওঁৰ সমালোচনা হোৱা আৰম্ভ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰে ইয়াৰ পিছত জুবিন গাৰ্গে প্ৰায় 9000তকৈ অধিক গীত ৰচনা কৰিছিল গেংষ্টাৰ গুড বয় বেড বয় ব্ৰেক বাদাৰ নামৰ বিভিন্ন হিন্দী বেঙ্গলী সিনেমাত তেখেতৰ গীত গোৱা দেখা যায় তেখেতে বিভিন্ন ধৰণৰ অসমীয়া বেঙ্গলী হিন্দী ভোজপুৰী ধৰণৰ গীত গায় তাৰে ভিতৰত কিছুমান গীত হৈছে মায়া নামৰ গীতটো যেটো 1994 চনত মুক্তি পায় আশা নামৰ গীতটো যেটো 1995 চনত মুক্তি পায় আৰু পাকি নামৰ গীতটো যেটো 1999 চনত মুক্তি পায় 1994 চনত গাদ্দাৰ নামৰ মুভিত তেখেতৰ গীতটো এটা গীত ভাইৰেল হয় যি গীতটোৰ জৰিয়তে নেকি গোটেই ভাৰতবৰ্ষত নেকি তেখেতৰ জনপ্ৰিয়তা আৰু পাৰিবলৈ ধৰিছিল 2003 চনত মন পাখি নামৰ আন এটা গীত মানুহৰ মাজত জনপ্ৰিয়তা হৈ পৰে যাৰ জৰিয়তে জুবিন গাৰ্গ মানুহৰ মাজৰ এক জনপ্ৰিয়তা সিঙ্গাৰ হৈ পৰিছিল গেংষ্টাৰ মুভিত থকা ইয়ালি নামৰ গানটো যেটো নেকি 2006 চনত জনসাধাৰণৰ মাজত মুকলি হয় ইয়ালি গানটোৰ জৰিয়তে ভাৰতবৰ্ষ তথা অন্য ৰাষ্ট্ৰত জুবিন গাৰ্গ এনেকুৱা নায়ক আছিল যাৰ জৰিয়তে নেকি এই গানটো বিপুল পৰিমাণে জনসাধাৰণৰ মাজত বিয়পি পৰিছিল 2009 চনত
পৰাঞ্জয় জলিয়াৰে এই গানটোৰ জৰিয়তে আৰু বিপুল পৰিমাণে মানুহৰ মাজত জয়লাভ কৰিব পাৰিছে জুবিন গাৰ্গ আমি তোমাৰ হৈ থাকো নামৰ ফিল্মটোৰ তো এয়াই আছিল জুবিন গাৰ্গৰ জীৱন কাহিনী জুবিন গাৰ্গে কেনেকৈ তেখেতৰ জীৱনটো আজি একদম তলৰ পৰ্যায়ৰ পৰা ওপৰ পৰ্যায়লৈ চিত্ৰ জগতৰ ওপৰ পৰ্যায়লৈ আনিছে ইয়াৰ মাজত বহুতো কষ্ট কৰিব লগা আছিল গোটেই দিনটো কষ্ট কৰিব লগা আছিল আনকি জুবিন গাৰ্গে নিজৰ স্নাতক ডিগ্ৰী এৰি দিছিল তেখেতৰ এই চিত্ৰ জগতৰ প্ৰতি আকৰ্ষণ থকাৰ বাবে তো যিকোনো ক্ষেত্ৰত আপুনি সফল হ'ব খুজিলে আপোনাৰ সেইটো কৰ্মৰ ক্ষেত্ৰত আপোনাৰ কষ্ট কৰিব লাগিব সেই কষ্টই আপোনাক সেই কৰ্মৰ সাকসেস আনি দিব আমি এই কথাটো এই জুবিন গাৰ্গৰ পৰা আমি আহৰণ কৰিব